গুড ইভিনিং গাইজ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি দেখাবলৈ বিচাৰিছোঁ আপোনালোকক গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত হৈ থকা যি অম্বুবাচী মহোৎসৱ বা অম্বুবাচী মেলা, সেই অম্বুবাচী মহোৎসৱ বা অম্বুবাচী মেলা চাবৰ বাবে আৰু অকণমান মা কামাখ্যাৰ আশীষ লাভ কৰিবৰ বাবে আমি কিদৰে যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু কেনেদৰে আমি আশীষ লাভ কৰি ঘৰলৈ উভতি আহিলোঁ তাৰে কিছু অংশ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। তো চাওঁ আহকচোন। এয়া আহি পালোঁ কামাখ্যা মন্দিৰৰ গেটৰ সন্মুখত, আৰু এয়া গেটৰ সন্মুখত আহি দেখা পালোঁ যে আগৰ দৰেই এতিয়াও কোনো ধৰণৰ যান বাহনৰ ব্যৱস্থা নোহোৱাকৈ কেৱল মাত্ৰ খোজকাঢ়ি মন্দিৰলৈকে অৰ্থাৎ কামাখ্যা মন্দিৰলৈকে খোজকাঢ়ি যোৱাৰে ব্যৱস্থা কৰা হৈছে। অম্বুবাচীৰ সময়ত কামাখ্যা মন্দিৰ দৰ্শনৰ উপলক্ষে এয়া যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু ইয়াত আহি দেখিবলৈ পাইছোঁ কেৱল লানি নিচিগা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈকে মাত্ৰ এটাই উদ্দেশ্য, সেয়া হৈছে অম্বুবাচীৰ সময়ত এবাৰ হ'লেও কামাখ্যা মন্দিৰ দৰ্শন কৰি মাৰ অকণমান আশীৰ্বাদ লোৱাটো। অকল স্থানীয় ৰাইজেই নহয়, এয়া বিদেশী পৰ্যটকসকলৰ বাবেও অম্বুবাচীৰ সময়ত কামাখ্যা মন্দিৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে। এয়া কামাখ্যা মন্দিৰলৈ যোৱাৰ গেটত সোমাই দেখিবলৈ পোৱা গৈছে গভৰ্ণমেণ্ট আৰু স্থানীয় ব্যক্তি তথা ক্লাবৰ ফালৰ পৰা যিমান পাৰি সিমান দৰ্শনাৰ্থীৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে ঠায়ে ঠায়ে চলন্ত টয়লেট, চিকিৎসা সেৱা, মিডিয়াৰ ব্যৱস্থা, টুৰিষ্টসকলৰ বাবে গাইডৰ ব্যৱস্থা, পানীৰ বটল, চৰ্বত বা জুচৰ লগতে বিস্কুট, চাহ আৰু কোনো কোনো ঠাইত লুচি চব্জিৰ ব্যৱস্থা কৰা দেখা পোৱা গৈছে। আৰু লগতে দৰ্শনাৰ্থীসকলৰ বাবে কেম্পৰ ব্যৱস্থা কৰিছে আৰু ঠায়ে ঠায়ে এম্বুলেন্স ৰাখি থোৱা হৈছে। আৰু লগতে দৰ্শনাৰ্থীসকলৰ যাতে অহা যোৱাৰ কোনো অসুবিধা নহয় সেয়ে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা ট্ৰেন্সপৰ্টৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ'বৰ বাবে পুলিচ প্ৰশাসনৰ ফালৰ পৰাও যিমান পাৰি সিমান তেওঁলোকে সেৱা আগবঢ়াইছে আৰু লগতে CCTV কেমেৰাৰো ব্যৱস্থা কৰা হৈছে। আমি যিমানেই মন্দিৰৰ সমীপলৈ আগবাঢ়ি গৈ আছোঁ সিমানেই আমি যাত্ৰাৰ পথত ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা ভিৰৰ মাজত সোমাই পৰিছোঁ। আৰু অম্বুবাচীৰ সময়ত এয়া অম্বুবাচী মেলা, এয়া গণেশ বাবাৰ মন্দিৰৰ ওচৰৰ পৰাই আৰম্ভ হোৱা দেখা পোৱা গৈছে। আৰু ইয়াত চাওঁ আহক জীৱন্ত শিৱ বাবা। এনেদৰে জীৱন্ত শিৱ পাৰ্বতী ওলাই ভক্তপ্ৰাণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে। সঁচাই খুব ভাল লাগিল তেওঁলোকক দেখি। আৰু এয়া আমি ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা ভিৰ অতিক্ৰম কৰি গৈ আছোঁ আমাৰ লক্ষ্যস্থানৰ ফাললৈ। যিমানেই আমি আগবাঢ়িছোঁ সিমানেই কেৱল আমি ভক্তপ্ৰাণ ৰাইজৰ ভিৰ আৰু ভিৰ লানি নিচিগা ভিৰ পাই গৈ আছোঁ। সঁচাই খুব কষ্ট কৰি যাত্ৰা, তথাপি মনত এটাই আশা, এটাই আনন্দ যে অকণমান হ'লেও মাৰ আশীৰ্বাদ পাম। সেই উদ্দেশ্যেৰে সকলোৱে জয় মা কালী, জয় মা কামাখ্যা ধ্বনি দি আমি আমাৰ লক্ষ্যস্থানৰ ফাললৈ আগবাঢ়ি গৈ আছোঁ। মাৰ আশীষ লৈ ঘৰলৈ বুলি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। যাওঁতে যিমান ভিৰ লগ পাইছিলোঁ, আহোঁতে ভক্তপ্ৰাণ ৰাইজৰ আৰু দুগুণ ভিৰ লগ পাইছোঁ।
সঁচাই ক'ব গ'লে পূৰ্বৰ তুলনাত এইবাৰ ৰেকৰ্ড ব্ৰেক কৰা দেখা গৈছে। ভক্তপ্ৰাণ ৰাইজ বা দৰ্শনাৰ্থীসকলৰ যথেষ্ট কষ্ট পোৱাৰ পিছতো সকলোৰে মনত এটাই আনন্দ, এটাই উৎসাহ, তেওঁলোকে মাৰ অকণমান আশীৰ্বাদ পালে। আৰু সঁচাই খুব ভাল লাগিল এই অম্বুবাচী মেলা আৰু অম্বুবাচীৰ সময়ত মাৰ অকণমান আশীষ লাভ কৰি। সঁচাই 2023 যি অম্বুবাচী মহোৎসৱ সকলোৰে মনত চিৰযুগমীয়া হৈ ৰ'ব, কিয়নো ক'ভিডৰ আগতেও আৰু ক'ভিডৰ পিছতো এনেকুৱা দৰ্শনাৰ্থীসকল বা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ এয়া প্ৰথমবাৰৰ বাবে পৰিলক্ষিত হৈছে। আৰু এয়া আমি পুনৰ কামাখ্যা গেট পাই গ'লোহি। আৰু ইয়াতো এতিয়াও ভক্তপ্ৰাণ ৰাইজে অম্বুবাচী উপলক্ষে কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে এতিয়াও যাত্ৰা কৰিবৰ কাৰণে তেওঁলোকে আহি থকা দেখা পোৱা গৈছে। কামাখ্যাৰ প্ৰধান গেটটো খুব সুন্দৰকৈ সজোৱা দেখা পোৱা গৈছে। সঁচাই চালে চকু ৰোৱা মনোমোহা দৃষ্টিৰে কামাখ্যা গেটটো খুব সুন্দৰকৈ সজাইছে। তো গাইজ, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে কেনেদৰে যাত্ৰা আৰম্ভ কৰিলোঁ আৰু কেনেদৰে আমি আশীষ লাভ কৰি ঘৰলৈ উভতি আহিলোঁ। আমি বুলি কিয় কৈছোঁ, কাৰণ মই আৰু মোৰ হাবি সদায় আমি একেলগেই যাওঁ, সেইকাৰণে আমি বুলি কৈছোঁ। গতিকে খুব ভাল লাগিল। আৰু যিয়ে নহওক, যাত্ৰাৰ পথত মনটো অলপ বেয়া লাগিছিলে, বহুত কষ্টও পাইছিলোঁ, কিন্তু তথাপি উভতি আহোঁতে এটা মনত আনন্দ লাভ কৰিলোঁ, কিয়নো অকণমান মাৰ আশীষ লাভ কৰিলোঁ। সেয়ে বহুত ভাল লাগিল মনত। আপোনালোককো কৈছোঁ, মানে জনাইছোঁ যে আপোনালোকে যদি পাৰে অম্বুবাচীৰ সময়ত, যদি অম্বুবাচীৰ সময়ত অহাটো সিমান সম্ভৱপৰ নহয়, তথাপি অম্বুবাচীৰ শেষ হোৱাৰ এসপ্তাহৰ ভিতৰত যদি পাৰে এবাৰ হ'লেও মা কামাখ্যাৰ দৰ্শন কৰাটো উচিত। সকলোৰে মংগল হয় বুলি কোৱা হয়। আৰু অৱশেষত সকলোলৈকে পুনৰ অম্বুবাচীৰ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু মা কামাখ্যা যাতে সকলোকে সুমতি প্ৰদান কৰে, সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলে, আৰু যিবোৰ জীৱনত বাধা বিঘিনি আছে সেই বাধা বিঘিনিবোৰ যাতে সকলো নেওচাই সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলে, সকলোকে সুমতি দিয়ে, আৰু সকলোৰে যাতে মংগল হয় আৰু লগতে আমাৰো যাতে মংগল হয়, সেইটোৱে কামনা কৰিলোঁ। জয় মা কামাখ্যা।